কবিতার শিরোনাম আই তই নাকান্দিবি। কবি হিমাশ্রী বায়ন দত্ত, আবৃত্তিকার অমর রংরাজ। আই তই নাকান্দিবি, তই কান্দিলে মোৰ বৰ দুখ লাগে। অন্তৰত কিবা এটাই খুন্দা মাৰি ধৰে। তই কান্দিলে মই নোৱাৰো শান্তিৰে থাকিব। আই তই নাকান্দিবি। মই যে বৰ কাকুতি কৰিলো। মোক এৰি দে, মোক এৰি দে। মই কোনো অপৰাধ কৰা নাই, মোক এৰি দে। নুশুনিলে, সিহঁতে নুশুনিলে। আই সিহঁতৰ বৰ্বৰতাত প্ৰাণ হেৰুৱাই মই উভতি আহিছো তোৰ ওচৰলৈ এটি নিথৰ দেহ লৈ। আই তই নাকান্দিবি। মোৰ যে বুকুখন বৰ বিষাইছে, মোৰ যে বুকুখন বৰ বিষাইছে। কিবা এটাই হপাহ মাৰি ধৰিছে। তোলৈ বৰকৈ মনত পৰিছে। আই কাৰোবাক কৰা সহায়ৰ মূল্য যে মই প্ৰাণ দিব লাগিব ভবাই নাছিলো। আইও নৰপিশাচ কেইটাই মোক বখলিয়াই বখলিয়াই খালে। এতিয়া যে মই প্ৰাণহীন। তথাপিও তই নাকান্দিবি। আই তই নাকান্দিবি।